নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি পানীৰ তলত থকা প্ৰতিমূৰ্তিৰ দ্বিতীয় ভাগটো আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে বন্ধু বান্ধৱীসকল অ'চেন আটলাছৰ বিষয়ে আলোচনা কৰিম, যিটো পৃথিৱীৰ ভিতৰত সবাতকৈ ডাঙৰ পানীৰ তলৰ প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তিটো আটলাণ্টিক মহাসাগৰৰ চেণ্ট্ৰেল আমেৰিকান কাউণ্ট্ৰি বাহামাছত অৱস্থিত। অ'চেন আটলাছ প্ৰতিমূৰ্তিটো 18 ফুট দীঘল আৰু 60 টন ওজনৰ এটা বামিয়ান ছোৱালীৰ প্ৰতিমূৰ্তি। দ্বিতীয়তে ফিলিপাইনছৰ বহলত অৱস্থিত এটা আণ্ডাৰ ৱাটাৰ গ্ৰটো হৈছে মানুহ বা প্ৰকৃতিৰ দ্বাৰা বনোৱা এটা প্ৰতিমূৰ্তি, যিটো সাধাৰণতে গুহাৰ তলত পোৱা যায়। আপোনালোকে ইয়াত দেখিবলৈ পাইছে এটা ধৰ্মমূলক প্ৰতিমূৰ্তি, যাৰ উচ্চতা 14 ফুট আৰু সাগৰৰ 60 ফুট তলত অৱস্থিত। তৃতীয়তে হৈছে আণ্ডাৰ ৱাটাৰ মোৱাই। ই প্ৰশান্ত মহাসাগৰৰ ষ্টাৰ আইলেণ্ডত অৱস্থিত। ষ্টাৰ আইলেণ্ডটো চিলি দেশত অৱস্থিত। আপোনালোকে দেখা এই মোৱাইবোৰ, দক্ষিণ আমেৰিকাৰ এই মোৱাইবোৰ গোটেই বিশ্বতে জনপ্ৰিয়। আপোনালোকে জানেনে, এই হাত ভৰি নোহোৱা শৰীৰৰ মূৰ্তি ৰাপানুই মানুহে বনাইছিল, মানে তাত বসবাস কৰা মানুহবোৰে বনাইছিল। তেনেকৈ পানীৰ তলত এনেকুৱা 7 মিটাৰ দীঘল মোৱাই প্ৰতিষ্ঠা কৰিছিল। চতুৰ্থটো হৈছে পানীৰ তলত থকা পৰ্ট ৰয়েল চিটি, যিখন ইউৰোপ মহাদেশৰ অন্তৰ্গত জামাইকা দেশৰ এখন সাংঘাতিক বেয়া চহৰ। এইখনত চোৰ বেশ্যাবৃত্তিৰ মদৰ ঘাটিৰ বাবে বিখ্যাত হোৱা এখন চহৰ। ভূমিকম্পৰ বাবে 1692 এই চহৰখন বহু অংশ সাগৰৰ তলত ডুব গৈছিল। সেই ভূমিকম্পত 2000 জন মানুহৰ লগে লগে মৃত্যু হৈছিল আৰু পিছত প্ৰায় 3000 জনৰ মৃত্যু হৈছিল। আপোনালোকে ইয়াত দেখা পাইছে এতিয়া পানীৰ তলত অৱস্থিত এই চহৰখন। অৱশেষত ইজিপ্তত অৱস্থিত হেৰাক্লিনৰ বিষয়ে আলোচনা কৰিম। ইজিপ্তৰ এখন চহৰ আছিল হেৰাক্লিন বা থনিছ হেৰাক্লিন বুলিও জনা যায়। এই চহৰখনৰ চাৰিওফালে ডাঙৰ ডাঙৰ মন্দিৰ আছিল আৰু আচৰিত কথাটো কি জানেনে? এদিন হঠাৎ এই চহৰখন সাগৰৰ মাজত হেৰাই গৈছিল। সেইবাবে হেৰাক্লিনক দি লষ্ট চিটি বুলিও কোৱা হয়। আৰু আটাইতকৈ আচৰিত কথাটো হ'ল যে এই চহৰখন 1200 বছৰ পিছত উদ্ধাৰ হৈছিল। 2000 চনত আৰ্কিঅলজিষ্ট ফ্ৰেংক গডিঅ'ই উদ্ধাৰ কৰিছিল আৰু লগতে 64খন জাহাজ, 700টা লংগৰ, বহুতো সোণৰ মুদ্ৰা আৰু 16 ফুট ওখ বহুতো প্ৰতিমূৰ্তি উদ্ধাৰ হৈছিল। বন্ধু বান্ধৱীসকল, লংগৰ হৈছে জাহাজৰ ৰখাবলৈ ব্যৱহাৰ কৰা শিকলিৰ মূৰৰ পিনে থকা এবিধ গধুৰ ধাতু। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে? লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। ধন্যবাদ।